সুপ্ৰভাত আপোনালোকে সকলোৱে ভালনে? আমাৰ খুবেই ভাল। আমাৰ দেখিছে নহয় ৰাতিপুৱা ঐ ভাবিব এইকেইজনী অকল ইয়াত থাকেহি নেকি বা এহেঁতি আমাৰ ঘৰতে থাকেহি। বিহু আহিছে ৰ'ব দেই, নঙলা খুলি দিয়ক গাই আছে কি আমাৰ ঘৰ পৰা মানে কি সেইফালে গা হৈ গ'ল নেকি? আমাৰ ইহঁতৰ বিহু নঙলা খুলি দিব লাগে হয় নাই? যোৱা আহা বৌ তোমালোকে বহিবা ব'লা তাই এতিয়া নে এবাৰ গাই যাবা? অঁ অকল এইকেইটাই নহয় এইখিনিও আছে। সেইখিনি আৰু তোমালোকে আহা দেই, ফুল দিলোঁ নহয়। আহ পিতা আমি ঘৰ যাওঁ। মই হেৰি হেণ্ডু লৈ লওঁগৈ আকৌ কি আপোনালোকক আজি সুপ্ৰভাত এনেকৈ দিব লগা হৈছে। বিহু আহি পাই গ'লেহি, ঘৰ কাম কৰি আজৰি নহ'লোঁ। আৰু মানে কি হ'ল, কালি আমি ৰাঙলী গৈছিলোঁ যে আহি পোৱা দেৰি হ'ল, সেইটো কাৰণে শুই উঠাও দেৰি হ'ল। কি হ'ল হেৰি হাঁহিছে ৰাতিপুৱা মানে সিহঁতক মই শুই দি মানে কি দেৰিয়ে হ'ল বাৰু, 10টা বাজিব এতিয়া হ'লে 9টা কিমান হ'ল ন? মই আজৰি হওঁতে দেৰি হ'ল। আৰু মানে কি কালি জানি আপোনালোকে ফুৰিব গৈছিলোঁ, সেইটো কাৰণে শুই উঠাও দেৰি হ'ল। আমাৰ এই ৰাইজসকল এহেঁতি মানে বিহুৰ হেৰি হৈছে ন। অঁ এহেঁতি এয়া বাইদেউ দেখিছে নুনু তাকে আমাৰ মানুহজনক উঠাই দিওঁগৈ, বিহু আহিছে বুলি কৈ দিওঁ। আৰু আমাৰ নন্দা আহিছে আৰু নন্দা মানুহজন আহিছে আৰু বেছি ওপৰত হৈছে ককৰি নাচ দেখিছা নাই? চা ভালকে চা এই যে অকৰা লাগিছে ঐ ককৰি নাচ চা। মিনমা কিমান উঠিলে কৈ দিয়া 7,000 উঠিলে। বাহ কি খাবা তোমালোকে? খানা খাবা নে কি খাবা কৈ দিয়া আকৌ। ল'ৰা বাপেকে দিব। অঁ কেইটা আছে মুঠতে? বহুতকেইটা আছে নহয়। 3 দিনত তোমালোকৰ 7,000 টকা দিছে হয় নাই? আমাৰ 100 টকা দি দিলোঁ। উৎপাত দেখিছা নাই? উঠেই নহ'লে আমাৰ এইটো ঘৰৰ ল'ৰা হয় এনেকুৱা কৰিছে ন। ঐ ঘৰৰ মানুহ পলাই দিওঁ বুলি ক'বলৈ কি ক'বা নেকি বা? অ কিমান দিছে সোধা আকৌ। 3 দিনৰ 7,000 টকা। আজি 3 দিন আজি হ'ব বিলাকো খানাটো বেলেগে দিলে। উত্তম দাই দিছে হেৰি মিজুকো ইমানটোৱে। অঁ বিহু কাপোৰ কিনিব পাৰিবি সেইকেইটা মানে। অঁ এহঁতৰ বিহু যোৱা কেনেকুৱা লাগিছে ক'ব আৰু দেই আপোনালোকে কমেণ্টত। আমি এতিয়া এনেই বহি আছোঁ, কৰিবনো কি, ওলাই যাম বুলি ভাবিছিলোঁ অকণমান বিহু খাবলৈ। বিহু এতিয়া আমি ওলাই যাব নাপাওঁ কাৰণ মানুহবোৰ আহি আছে তাকে। এতিয়া আমাৰ মামীহঁতি আহিছে, চাব দেই দেখাওঁ নালাগে। আহক বাইদেউসকল। চুমুৱে এইমাত্ৰ আপোনালোকৰ কথা কৈছিলেহে। চুমুৱে কৈছিলে আকৌ মামীহঁতৰ ঘৰলৈ যাওঁ বোলা বুলি। মই বোলো ব'লা। আমি এতিয়া পেহীহঁতৰ ঘৰলৈ আহিলোঁ। আমাৰ বাইদেউ আহিছে। পেহীহঁতৰ ঘৰলৈ আহিলোঁ কাৰণ ঘৰত আজৰি নাপাওঁ। আপোনালোকে দেখিছিলে আমাৰ মামীহঁতি আহিলে আৰু কোনোবা আহি আছে। বৰ্তাহঁতি ওচৰৰ বৰ্তাহঁতি আহিলে, আকৌ আমাৰ বৰ্তাহঁতৰ ঘৰলৈ মাতিলে, চাহ খাব মাতিলে, তালৈ গ'লোঁ। আৰু তেহেঁতৰ ঘৰত বাৰ্থডেও আছে মানে। এই আমাৰ দীঘলী মানে মোৰ পেহীহঁতৰ ঘৰলৈ আহিলোঁ। তেহেঁতৰ ঘৰলৈ মাতিলে, তেহেঁতৰ ঘৰতো আজি মানে এতিয়া ভাত চাত খাই যোৱা হ'ব আৰু ভাত খাবলৈ কৈছে। সেয়া আপোনালোকে আজি বাৰ্থডে ভিডিঅ'ই পাব আৰু ঘৰত গৈ মানে সময়ে নাপাওঁ। মই কি বুলি কয় কাম চাম কৰি থাকিব লগা হৈছে, ইটো আহি আছে, চাহ তাহ বনাব লগা আছে, গেছ নাই, জুইত বনাব লগা হৈছে।
গৰমত মজা উঠি গৈছে মোৰ আকৌ বিহু। আমাৰ ইয়াৰ প্ৰতিদেৱো আহিছে আকৌ। আজি তোমাক দিনটো নাই দেখা, কৈ দিয়া কিবা এটা। টোপনি খতি কালি কেইটা বাজি গ'ল? 2:30 বাজি গ'ল ন? এয়া বেটি আৰু পেহী এটা দোকান আছে যে, সেইটো কাৰণে বেটি আহিলে কিবা এটা খায় আৰু। তাকে আৰু কিনো কৰোঁ আপোনালোকে চাব আকনো দেই। আমি এতিয়া গাহৰি মাংস আনিব যাওঁ, কাৰণ পেহীহঁতৰ ঘৰত মানুহ নাই আনিবলৈ, মোকে পঠিয়াইছে। আৰু এইজনী এজনী ওলাইছে। আমাৰ এই ওচৰতে আছে, বেছি দোকান নহয় ন। কি বুলি কয় বেলবাৰী তিনিআলি, বেলবাৰী তিনিআলিতে পায়। তাৰপৰা আনোগৈ গাহৰি মাংস। আমি আহোঁতে বেছি গাহৰি মাংস লৈ লৈছোঁ। আমি এতিয়া গাহৰি মাংস লৈ আহি আছোঁ দুইজনী। তাত মানে মানুহ আছিলে যে, সেইটো কাৰণে ভিডিঅ'টো ভালকৈ বনোৱা নহ'ল, তথাপিতো দেখাই দিছোঁ। এতিয়া আমাৰ পেহীহঁতৰ ঘৰলৈ বিহু আহিছে, চাব দেই। আমাৰ পেহী এইজনী মোক চাই আছে কিনো কৰিছে বুলি। মাৰিছো লাখন বিহু গাই গাই আহিছে। বাহ পোৱালিখিনি পইচা হিচাপ কৰিছে চক্ক। আগতে আমিও এনেকুৱা কাজিয়া হৈ যায়গৈ আমাৰ একদম। ধন ভৰালি কোন হ'ব বুলি কাজিয়া হৈ যায় আগতে। তোমাৰ হয় নাই আগতে কাজিয়া? আমি এতিয়া ঘৰ পালোহি। এয়া ককাক লৈছে বেটিয়ে। আমাৰ মানে চুনা ভাগৰ আজি বা ছোৱালীজনীৰ বাৰ্থডে আছে। তাকে বাৰ্থডে মানে সৰু সুৰাকৈ পাতিছে। আমি ৰাতিলৈ খানা খাইছোঁ, কিন্তু এতিয়া মানে সৰু সুৰাকৈ পাতিছে, সেই তাতকৈ আহিছোঁ। বাৰ্থডেটো হৈ গ'ল আমাৰ, আহি পৰা দেৰি হৈ গ'ল পেহী ঘৰৰ পৰা। এতিয়া তাকে আৰু চাহটোকে খাই দিওঁগৈ, গধূলিলৈ ভাত খাম। আপোনালোকৰ আহিছে ডান্সটো দেখাম। আপোনালোকে ভাবিছে চাগে মই ইমান দিনো কেলৈ নাই ওলোৱা বুলি। মানে কি হ'ল, আমাৰ বৌবৌহঁতৰ আজি বাৰ্থডে আছিলে কৈছোঁ। বৌবৌহঁতৰ মানে বাৰ্থডেটো সৰুকৈ পাতিলে। তাৰপিছতে মানে সৰু ল'ৰাখিনি পায়স চায়স মিঠাই চিঠাই এনেকৈ খোৱালে, আৰু আমাৰ বোৰক ভাত খাবলৈ মাতিছে। মানে ঘৰৰ মানুহ ঘৰে আমাৰ ঘৰে আৰু কাক মাতিছে নাজানো, কিন্তু ক'লে আৰু ভাত খাবলৈ আজি আমাৰ ঘৰত আহিবি বুলি। তাৰপিছতে মই তেহেঁতৰ ঘৰলৈ গৈছিলোঁহে, কামকেইটা কৰিব লৈছিলোঁহে। গাঁৱৰ ল'ৰাখিনি আজি ভোজ খাইছে, মানে খানা খাইছে, আমাৰ ঘৰত খাইছেগৈ। সেই মই সেইটো কাৰণে কেৰাহী লেউ দিব লগা হৈছে। চাওক, কেৰাহী লেউ দি আছোঁ। তেহেঁতক বস্তু যোগাৰ কৰি দিব লগা হৈছে। ঘৰত কোনো নাই, অকল মানুহজন আৰু গোটেই আৰু ল'ৰাখিনি আছে। মাহঁতি কোনো নাই তেহেঁতৰ ঘৰত। মা নিজৰ মাকৰ ঘৰলৈ গৈছে। তাৰপিছতে আৰু পলি আছেগৈ সিহঁতৰ ঘৰত, য'ত বাৰ্থডে আছে তেহেঁতৰ ঘৰত, বৰ্তাহঁতৰ ঘৰত। আৰু মই কেৰাহী লেউ দি আছোঁ পিছফালে অকলে অকলে। তেহেঁতি কিনো ফূৰ্তি কৰে, মই পাৰিলে মনে মনে দেখাম। ঢেৰ ল'ৰাখন থাকে নহয়, দেখাবলৈ টান লাগে। গাঁৱৰ ল'ৰাবোৰে খাইছে। পটককৈ ফোন মাৰিলে বোলে খানা খাম, তোমালোকে ঘৰত আছা নাই? আমি ক'লোঁগৈ আমি নাই। তাৰপিছতে নাথাকিলে ভালেই হেনো। সোণ মানুহ আহিছে, দেখিছা? তোমালোকে খানা খাবা, মই এখন লেউ দি আছোঁ। হৈছে নাই বাৰু লেউ দিয়া? হৈছে মজা হৈছে। পেটকৈ নালাগে আৰু। থেংক ইউ ছ' মাছ। আমি এতিয়া ভাত খাব লৈছোঁ দেই। একদম ভাত চাত মাংস বনালোঁ, মাছ আৰু দাইল আছে, এইবিলাক চব সাজু কৰি লৈছোঁ। এইবোৰ ৰাইচ আমাৰ ওপৰটোহে দেখাইছোঁ দেই। আমি খাই লওঁ। ব'বলৈ লওক নোখোৱা হাতে দি লওঁ। আজিও একে 12টা বাজিবলৈ আৰু 15 মিনিটমান আছে। কি ক'ব আৰু, একদম মানে কি হ'ল, আজি তেহেঁতৰ ঘৰত ভাত চাতবোৰ ময়ে বনাই দিলোঁ চব। সকলো ভাতটো বেলেগে পাতি দিলে, নবৌয়ে পাতি দিলে, বাকীবোৰ চব মই বনাই দিলোঁ। এতিয়া তাকে আৰু টোপনি ধৰিছে খুব। মানে মানুহজনো একেই টোপনি ক্ষতি, মোৰো টোপনি ক্ষতি। মোৰতো একদম ভাওনা চোৱাৰ দিনাখনৰ পৰা টোপনি ক্ষতি 1টা 2টা সেনেকুৱাই বাজিছে। আজি বাৰু অকণ সোনকালেই হ'ল, 12টা নবজাৰ আগতে হ'ল।
এতিয়া তাকে আৰু মুখ হাত চুকা ধুই লওঁগৈ তাৰপিছতে শুওঁগৈ আমাৰ ঘৰতো পাৰ্টি চলিছিলে মানুহজনটো আৰু আমাৰ চলিছিলে তেহেঁতৰ ঘৰত মানে দুঘৰ মানে আমাৰ ঘৰটো এৰি দিলোঁ আৰু তেহেঁতক যি কৰে কৰক আৰু হয় নাই আমাৰ এতিয়া কেমেৰামেন আমাৰ মাইনাই ধৰি আছে কৈ দিছোঁ কেনেকুৱা লাগিলে ভাল লাগিলে নে ভাল লাগিলে মজা মজা লাগিলে লগৰবোৰৰ লগত মজা লাগেই ন লগৰ মানে দাদা আৰু চব থেংক ইউ ছ' মাছ আজিলৈ অকণো ইমানতে সামৰিছোঁ ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব দেই বাই বাই